হাই এভৰিৱান, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মই চিত্ৰাঞ্জলীয়ে মোৰ ইউটিউব চেনেলটিলৈ। ফ্ৰেণ্ডছ, এই ভিডিঅ'টো হৈছে আমাৰ নিয়ানচেঙৰ অন্নপ্ৰসন্ন। 2 মে' দিনাখন আমি নিয়ানচেঙৰ অন্নপ্ৰসন্ন পাতিছিলোঁ আৰু এয়া হৈছে 1 মে' দিনাখনৰ ৰাতি ভাগিনকেইজনীয়ে ডেক'ৰেশ্যনৰ কাৰণে বেলুন ফুলাইছিলে। ঘৰৰ আটাই মুঠতে ব্যস্ত। বাহঁতে ভিতৰত খানা বনাই আছিলে। মই কিন্তু একদম পাহৰি থাকিলোঁ যে অকণমান হ'লেও ভিডিঅ' কৰি ৰাখিব লাগিছিলে। আৰু এয়া বৌ পূৰা সহায় কৰি আছিলে আমাৰ উৰ্মিহঁতক। ইহঁতে বেলুনৰ ঘেৰটো নিজে বনালে আৰু ভায়েকলে সিহঁতৰ বিৰাট হেঁপাহ। আৰু এয়া মিষ্টাৰ তেওঁ মানে ফুলাইছে আৰু এয়া ডাঙৰজনী বাৰ ডাঙৰ ভিনদেউ অনুপম ভিনদেউ নিয়ানক লৈ আছিলে। আৰু সেইদিনাখন ৰাতি খুব ভাল লাগিলে, লগে ভাগে সকলোৱে এসাঁজ খালোঁ। স্পেচিয়েলি অন্নপ্ৰসন্নৰ দিনা পিন্ধাবলৈ এইযোৰ আমি নিয়ানৰ কাৰণে চিলাইছিলোঁ চেপন। तुझसे थोड़ा प्यार में कर लूं जाने